हेलो फ्रेंड वेलकम जनाइছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে ক'তো নোযোৱাকৈ আপোনালোকে অনলাইনত কেনেকৈ লেট্ৰিন অথবা টয়লেটৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব আজিৰ এইখন ভিডিঅ'ত সবিশেষ জনোৱা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো যিমান পাৰে বেছি শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে ডেছক্ৰিপশ্যনত ৱেবছাইট লিংক পাই যাব। আপোনালোকে ৱেবছাইট লিংকত ক্লিক কৰি দিব অথবা আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ দিব। আপোনালোকে লিংকটোত কপি কৰি ল'ব পাৰে অথবা আপোনালোকে ইয়াত চাৰ্চ দিব স্বচ্ছ ভাৰত মিছন। আপোনালোকে লিখি চাৰ্চ দিব। আপোনালোকে ফাৰ্ষ্ট এটা লিংক পাই যাব। লিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা এটা পেজ খোল খাব আৰু আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহি যাব। স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইণ্টাৰফেচ শ্ব' কৰিব আৰু আপোনালোকে ইয়াত এটা অপশ্যন দেখাব এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। ইয়াত ক্লিক কৰি দিব। আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলটো যাতে ডেস্কটপত নাথাকে এইটো আপোনালোকে লক্ষ্য কৰিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আৰু OTPটো দি দিব আৰু আপোনালোকে কেপচাৰ কোডটো দি দিব। অৰ্থাৎ আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ নাই যিহেতু আপোনালোকে কি কৰিব ওপৰত দেখা পাব এটা আপোনালোকৰ ID বনাব লাগিব। ওপৰত এটা অপশ্যন দেখাব চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত ক্লিক কৰি দিব। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকে যেতিয়া এই অপশ্যনটোত ক্লিক কৰি দিব আপোনালোকৰ সময়ত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰি দিব। আপোনালোকে কি কৰিব ইয়াৰ পৰা আপোনালোকৰ নামটো মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ নামটো দি দিব। নামটো দিয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰি দিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অল ডিটেইলছ অৰ্থাৎ আপোনালোকে এড্ৰেছটো দি দিব। এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে যিহেতু আপোনালোকে ষ্টেটটো চিলেক্ট কৰি দিব আছাম। চিলেক্ট কৰাৰ পিছত আপোনালোকে কেপচাৰ কোডটো দি কিনে আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে বেক আহিব অথবা আপোনালোকে হোম পেজত আহি যাব আৰু আপোনালোকে লিংকটো পাৰিলে কপি কৰি ল'ব। আপোনালোকে হোম পেজত অহাৰ পিছত আপোনালোকে লিংকটো প্ৰেছ কৰি দিব অথবা আপোনালোকে ইয়াত লিখিব স্বচ্ছ ভাৰত মিছন লিখি আপোনালোকে চাৰ্চ দিব আৰু আপোনালোকে অথবা ডেছক্ৰিপশ্যনৰ পৰা এই লিংকটোত আপোনালোকে এই ইণ্টাৰফেচত আহি যাব পাৰিব আৰু আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহি যাব। অহাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL অপশ্যনটোত ক্লিক কৰি দিব আৰু আপোনালোকে যিহেতু মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন হ'ল ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো দি দিব আৰু আপোনালোকে পাৰিলে কেপচাৰ কোডটো গেট OTPত ক্লিক কৰি দিব আৰু আপোনালোকে কেপচাৰ কোডটো দি ল'ব আৰু আপোনালোকে OTPটো দি কিনে চাইন ইনত ক্লিক কৰি দিব। চাইন ইন কৰাৰ পিছত আপোনালোকে বহুতৰ এটা প্ৰব্লেম হৈ থাকে সেইটো হৈছে OTP নাহে। OTP নাহিলে আপোনালোকে 2-3 বাৰ ট্ৰাই কৰিব অথবা নেক্সট দিনা ট্ৰাই কৰিব পাৰে। আপোনালোকৰ IDটো আপোনালোকৰ সন্মুখত ঠিক এনেকুৱাকৈ শ্ব' কৰিব আৰু আপোনালোকৰ মোবাইলটো যাতে ডেস্কটপত নাথাকে এইটো আপোনালোকে লক্ষ্য কৰিব। ডেস্কটপত থাকিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে নহ'ব এনেকৈ এপ্লাই কৰিব নোৱাৰিব। গতিকে আপোনালোকে চাইডত দেখাব এটা 3 লাইন এটা অপশ্যন আছে। আপোনালোকে 3 লাইন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে 3টা অপশ্যন দেখাব নিউ এপ্লিকেশ্যন ভিউ এপ্লিকেশ্যন আৰু আপোনালোকে চেঞ্জ পাছৱৰ্ড এই 3টা অপশ্যন শ্ব' কৰিব আপোনালোকৰ সন্মুখত। আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। এপ্লাই কৰাৰ পিছত আপোনালোকে এপ্লাইটো হ'ল নে নাই এইটো চেক কৰিবৰ কাৰণে ভিউ এপ্লিকেশ্যন অথবা আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ইয়াৰ পৰা চাব পাৰে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি। গতিকে আপোনালোকে নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখাব এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ। তো ইয়াত ক্লিক কৰি দিব। আপোনালোকে অলপমান এইটো যিহেতু কাটা মানে এইটো কোৱাটো কোনো চিন নাই গতিকে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰাই থাকিব যিহেতু আপোনালোকে ID এটা বনাওঁতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিছিল। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকে ব্লক যিটো হয় এইটো চিলেক্ট কৰি দিব। কৰাৰ পিছত আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে গাঁৱটো চিলেক্ট কৰি দিব। গাঁৱটো আপোনালোকে পশ্চিম চুবা নে দক্ষিণ চুবা এইটো চিলেক্ট কৰি দিব। আপোনালোকে ইয়াত তলত দেখাব আপোনালোকে একেবাৰে তলত যিটো অপশ্যন আছে ইয়াত আপোনালোকে পশ্চিম চুবা নে দক্ষিণ চুবা এইবিলাক চিলেক্ট কৰি দিব। কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব আপোনালোকে আধাৰ নামটো যিটো আছে আপোনালোকে আধাৰ কাৰ্ডৰ নামটো ওপৰতটো দি দিব। আপোনালোকে আধাৰ নাম আৰু আপোনাৰ তলতটো দিব আধাৰ নাম্বাৰ আৰু ইয়াত এটা ৰাইট চিন দি কিনে আপোনালোকে ভেৰিফাই আধাৰ ইয়াত ক্লিক কৰি দিব। আপোনালোকে ভেৰিফাই কৰি ল'ব। আপোনালোকে এইখিনি ডকুমেণ্টছ দিয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে কি কৰিব যাৰ নামত আপোনালোকে এপ্লাইটো কৰিব বিচাৰিছে তাৰ নাম হাজবেণ্ডৰ নাম অথবা দেউতাৰ নামটো দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি ল'ব আৰু আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব। APL কেটেগৰীটো চিলেক্ট কৰিব পাৰে যিটো আপোনালোকৰ কেটেগৰী হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ছাব কেটেগৰীটো চিলেক্ট কৰিব লাগিব। ছাব কেটেগৰী আপোনালোকে স্মল যি আপোনালোকে দেখা পাইছে মাৰ্জিনেল ফাৰ্মাৰ তো আপোনালোকে এইটো ক্লিক কৰি দিব পাৰে। মই এইটো চিলেক্ট কৰি লৈছোঁ আপোনালোকৰ সুবিধাটো মই দেখাইছোঁ। আপোনালোকে যিটো কেটেগৰী হয় এইটো চিলেক্ট কৰি দিব। আপোনালোকে এইটো চিলেক্ট কৰি দিব পাৰে।
তো আপোনালোকে কি কৰিব ইয়াৰ পৰা আপোনালোকে অল ডিটেইলছ দিয়া আপোনালোকৰ মোবাইল নম্বৰটো দিব লাগিব অথবা আপোনালোকৰ যদি ইমেইল আইডি থাকে ইমেইল আইডিটো দিব পাৰে আৰু আপোনালোকে ইয়াত দেখাব এড্ৰেছ একেবাৰে তলতে এটা অপশ্যন আছে এড্ৰেছ আপোনালোকে অল ডিটেইলছ ইয়াত দি দিব অথবা আপোনালোকে ষ্টেট ডিষ্ট্ৰিক্টটো দি দিব আপোনালোকে ভিলেজ দি দিব আপোনালোকে পিন কোডটো দি দিব পঞ্চায়ত সকলো মানে ডিটেইলছ এড্ৰেছটো দি দিব আৰু আপোনালোকে কি কৰিব আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব ওপৰত এটা অপশ্যন দেখাব সেইটো হৈছে আপোনালোকে বেংকৰ IFSC কোডটো দি দিব আৰু IFSC কোডটো দিয়াৰ পিছত আপোনালোকে 200 কেবিৰ ভিতৰত আপোনালোকৰ পাছবুকৰ অৰ্থাৎ বেংক একাউণ্টৰ যিটো ফটো হয় এইটো আপলোড কৰিব লাগিব তাৰ কাৰণে আপোনালোকে 200 কেবিৰ ভিতৰত ফটো বনোৱাৰ কাৰণে আপোনালোকে প্লে ষ্টৰত আহি যাব আৰু অহাৰ পিছত ইয়াত লিখিব ফটো ৰাইজাৰ এপ লিখি চাৰ্চ দিব আৰু আপোনালোকে এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব আপোনালোকে যেতিয়া এপটো ওপেন কৰি ল'ব আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ আহি যাব আপোনালোকে ইণ্টাৰনেট থাকিলেও হ'ব নাথাকিলেও হ'ব আৰু আপোনালোকে 200 কেবিৰ ভিতৰত আপোনালোকে বেংক একাউণ্টটো ফটো কৰি ল'ব আৰু আপোনালোকে বেংক একাউণ্টকৈ ভালকৈ ফটো কৰি ল'ব যাতে স্পষ্টকৈ দেখা যায় আৰু আপোনালোকে এইটো 200 কেবিৰ ভিতৰত ফটো বনোৱাৰ কাৰণে আপোনালোকে এপটো ওপেন কৰিব সিলেক্ট ইমেজ আপোনালোকে ফৰ এক্সাম্পল হিচাপত দেখাই আছো আপোনালোকে কি কৰিব তলত দেখো ৰাইজাৰত ক্লিক কৰি দিব দিয়াৰ পিছত সাইজত ক্লিক কৰি আপোনালোকে 100 কেবিটো সিলেক্ট কৰি ল'ব ইয়াত দেখো 196 কেবি ক্লিক কৰি আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ঠিক আপোনালোকৰ যেটো আপোনালোকে 196 সিলেক্ট কৰিলে আপোনালোকৰ 136ও হ'ব পাৰে 94% সলভ সেভত ক্লিক কৰি দিব 92% সলভ হৈছে সেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোটো গ্যালাৰীত সেভ হৈ যাব এতিয়া আপোনালোকে কি কৰিব ফটোটো ইয়াত আপোনালোকে আহি যাব আৰু আপোনালোকে ফটোটো ইয়াৰ পৰা দেখাব শো এজ ফাইল ইয়াত ক্লিক কৰি আপোনালোকে ফটোটো আপলোড কৰি ল'ব আপোনালোকে বেংক একাউণ্টৰ ফটোটো আপলোড কৰি ল'ব আৰু আপোনালোকে বেংক একাউণ্ট দুবাৰকৈ দিব লাগিব কনফাৰ্ম বেংক একাউণ্ট আৰু ওপৰত বেংক একাউণ্টৰ দিকেনে আপোনালোকে এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰি যাব মই জাস্ট আপোনালোকে দেখাইছো মই কৰিব নোৱাৰিম কাৰণ মোৰ অলৰেডি কৰা হৈ আছে কৰিছো মই অলৰেডি সেইকাৰণে আপোনালোকে স্ক্ৰীনশ্বটটো দেখাই লৈছো গতিকে এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াত গলে আপোনালোকে গম পাব কেনেকৈ কৰিব লাগে একেবাৰে সহজ আপোনালোকে কৰি ল'ব পাৰে জাস্ট আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকে বেংক একাউণ্টৰ সহায়ত কৰিব পাৰে